টেক আসাম পলৈ স্বাগতম। হাই ফ্ৰেণ্ডছ, আজি ৰাতিপুৱা 10 বজাতে পাব্লিছ কৰা হৈছে এনআৰচিৰ কৰ্তন খচৰা। তো মোৰ ভিডিঅ' বনাওঁতে অলপ দেৰি হ'ল। তো আপোনালোকক এতিয়া দেখুৱাম যে আপোনালোকে সেই কৰ্তন খচৰাত আপোনালোকৰ নাম আহিছেনে নাই কেনেকৈ চেক কৰিব। তো আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পন কৰি ল'ব পাৰে আৰু তাতে চাৰ্চ কৰিব nrcasam.nic.in। যদি আপোনালোকে ক্লিক কৰে আপোনালোকে ইয়াতে চাব পাৰিব যে লোডিং হৈয়ে থাকিব, কিন্তু লোডিং নহয়। তো বহুত দেৰি হ'ব কিয়নো ইয়াতে বহুত মানুহে এই ৱেবছাইটত ভিজিট কৰি আছে। তো এতিয়া মই আপোনালোকক এটা সলিউশন দেও। মই এটা এপছ বনাইছোঁ এই এনআৰচি কেনেকৈ চাব পাৰে। এই এপটোৰ পৰা যদি আপোনালোকে ভিজিট কৰে আপোনালোকৰ 100% ফাষ্ট হ'ব। আপোনালোকে চাব পাৰিব, ইয়াতে চাব পাৰিব তিনিটা অপশ্যন। এনআৰচি আসামত ক্লিক কৰিব, তলত চাব পাৰিব যে কৰ্তন খচৰা। তো ইয়াতে ক্লিক কৰিব। তো আপোনালোকে ইয়াতে চাব কৰ্তন খচৰাত ক্লিক কৰাৰ লগে লগে আহি গ'ল। তো ইয়াতে আপোনালোকৰ ARN কোড আৰু কেপচা কোড লাগিব। তো ARN কোডটো আপোনালোকৰ এনআৰচিৰ যিটো খচৰা আছিল সেই খচৰাত পাই যাব। তো আপোনালোকৰ ARN কোডটো ইয়াতে বহাই দিব। তো আপোনালোকৰ ARN কোডটো বহাৰ পিছত আপোনালোকে ইয়াতে কেপচা কোডটো বহাই দিব। ঠিক আছে, 3PUEAK। তো কেপচা কোডটো বহাই দিয়াৰ পিছত আপোনালোকে ইয়াতে সাৰ্চত ক্লিক কৰিব। সৰি, মোৰ কেপচা কোডটো ভুল হৈছিল। মই ৰিফ্ৰেছ কৰিম। ৰিফ্ৰেছ কৰাত JLWPQJ। তো মই আকৌ সাৰ্চ কৰিম। সাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব যে none of the member of your family are attended by the। তো মই অসমীয়া কৰি দিছোঁ। 26/6/2019 তাৰিখে প্ৰকাশ হোৱা অতিৰিক্ত খচৰা তালিকাৰ দ্বাৰা আপোনাৰ পৰিয়ালৰ কোনো সদস্য প্ৰভাৱান্বিত নহয়। তেওঁলোকৰ 30 জুলাই 2018 তাৰিখে প্ৰকাশিত খচৰা এনআৰচিৰ স্থিতি অপৰিৱৰ্তিত থাকিব। তো আপোনালোকে ইয়াতে চাব পাৰিব যে যিসকলৰ নাম আহিছে তেওঁলোকৰ নাম এই এনআৰচিৰ পৰা মানে বাদ পৰিল, মানে কাটি দিয়া হৈছে। মানে আপোনাৰ যিটো ডকুমেণ্টছ আছে সেইটো কিবা ডকুমেণ্টছত গণ্ডগোল থকাৰ বাবেহে আপোনাৰ নামটো কাটি দিয়া হ'ব। যদি আপোনালোকৰ নাম কাটি দিয়া নাই আপোনাৰ ফেমিলিৰ কোনো সদস্য, তেতিয়াহ'লে আপোনাৰ এই খচৰাত আপোনালোকৰ নাম নাহে। তো যিসকলৰ নাম আহিছে তেওঁলোকৰ নাম এনআৰচিৰ পৰা কাটি দিয়া হৈছে। তো আপোনালোকে ইয়াতে চাব পাৰিব, গোটেইখিনি চাব পাৰিব যে ইয়াতে আছে 26/6/2019 তাৰিখে প্ৰকাশ পোৱা এনআৰচিৰ অতিৰিক্ত তালিকাত সেইসকল ব্যক্তিৰ দাবী আপত্তি নিষ্পত্তিৰ ফলাফল নাথাকে যিসকলৰ শুনানি 15/2/19 পৰা 26/6/19 লৈকে সম্পন্ন হৈছে। তেনে ব্যক্তিসকলৰ শুনানিৰ ফলাফল চূড়ান্ত এনআৰচি 31 জুলাই 2019 প্ৰকাশ হ'ব। যিসকলৰ নাম এই খচৰাত অহা নাই তেওঁলোকৰ নাম যিটো আমাৰ 31 জুলাই আছে 31 জুলাই তাৰিখে প্ৰকাশ পাব। তো বন্ধুসকল, আপোনালোকে এনেকৈ আপোনাৰ কৰ্তন খচৰাত নাম আহিছে নে নাই এনেকৈ চেক কৰিব পাৰিব। এইটো বহুত 100% ফাষ্ট স্পীডত। তো বন্ধুসকল, যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাৰ এই এপটো প্লে ষ্ট'ৰত গৈ ডাউনলোড কৰিব পাৰিব বা ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং। আজিলৈ মানে বাই বাই।